1 নম্বৰ প্ৰশ্ন বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে অভিনয় কৰা কথাছবিখনৰ নাম কি উত্তৰ ভালমিকি প্ৰতিভা 2 নম্বৰ প্ৰশ্ন পৃথিৱীৰ সবাতোকৈ ডাঙৰ ধৰ্মগ্ৰন্থখন কি উত্তৰ মহাভাৰত 3 নম্বৰ প্ৰশ্ন কোন মাহৰ পূৰ্ণিমাক গুৰু পূৰ্ণিমা বুলি কোৱা হয় উত্তৰ আহাৰ মাহক 4 নম্বৰ প্ৰশ্ন কুৰুক্ষেত্ৰৰ যুদ্ধ কিমান দিন চলিছিল উত্তৰ 18 দিন 5 নম্বৰ প্ৰশ্ন ভাৰতৰ বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান উত্তৰ 8খন 6 নম্বৰ প্ৰশ্ন কোন দুখন দেশক পক প্ৰণালীয়ে যুক্ত কৰিছে উত্তৰ ভাৰত আৰু শ্ৰীলংকা ভাৰতৰ ৰাজধানীৰ নাম কি উত্তৰ নতুন দিল্লী 8 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য জন্তু কি উত্তৰ হাতী 9 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি উত্তৰ পদুম ফুল 10 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰধান ৰাষ্ট্ৰীয় নদী কি উত্তৰ গংগা নদী 11 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম কি উত্তৰ ময়ূৰ চৰাই 12 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক বা চিহ্ন কি উত্তৰ অশোক চক্ৰ 13 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান নদী কি উত্তৰ ব্ৰহ্মপুত্ৰ নদী 14 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ বা গছ কি উত্তৰ বটগছ 15 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় খেলবিধ কি উত্তৰ হকি 16 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি উত্তৰ আম 17 নম্বৰ প্ৰশ্ন অসমৰ জাতীয় ফুল কি উত্তৰ কপৌ ফুল 18 নম্বৰ প্ৰশ্ন অসমৰ জাতীয় উৎসৱ কি উত্তৰ বিহু 19 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান খাদ্য কি উত্তৰ ভাত 20 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় গ্ৰন্থ কি উত্তৰ গীতা